কবি মাধুৰ্য দাসৰ এটি অনুভৱ ফাগুনিৰ চিঠি পাঠ কৰিবলৈ লৈছোঁ মই প্ৰিন্সমনি। ফাগুনিৰ চিঠি। মৰমৰ ফাগুন, তুমি যাবলৈ ওলালা। সিদিনা আহিছিলাহে হৃদয়ত মৰম কঢ়িয়াই, আৰু দিছিলা তুমি মোৰ দুচকুত সপোন ছটিয়াই। আৰু সন্ধিয়াৰ বৰষুণ জাকত তিতি দুয়ো গৈ আছিলো ভটিয়াই। চিৰ যৌৱনা প্ৰকৃতিয়েও তোমাক স্বাগতম জনাইছিল। তোমাৰ আগমনৰ পথত পলাগ শিমলু মদাৰেও পুষ্পবৃষ্টি কৰিছিল। সাজিছিল কোমল শয্যা তোমাৰ শয়ন কোঠাত। তোমাৰ বিদায় বেলাত মোৰ উদাস মুখনিয়ে তোমাক কৰা নাইনে আমোলি? দুয়ো একেলগে পাৰ কৰা সময়ে বুকুত উঠোৱা নাইনে কপনি? চোৱা, তোমাৰ বিদায় বেলাত মোক উভন্দি থকা প্ৰকৃতিৰ অভিমান। পলাগ শিমলু মদাৰৰ পাহিবোৰো প্ৰেজাৰত ম্ৰিয়মান। তোমাক বিদায় ক্ষণত আৰু আৱেগিক নকৰো। তুমিতো আকৌ আহিবা উভতি, আকৌ ফুলিব পলাগ মদাৰ শিমলু, আকৌ বিৰিখে নাচিব হালি জালি, পক্ষীও গাব উলাহৰ গান, প্ৰকৃতিৰো ভৰিব মন প্ৰাণ। গৈ পালেই লিখিবা দেই এখন মৰম বুলিয়া চিঠি, বহাগীৰ আচলত ধৰি দি পঠাবা মোলৈ বুলি। তোমাৰ চিঠিৰ অপেক্ষাত তোমাৰ ফাগুনি।